নমস্কাৰ, মই প্ৰণালী। আজি আমি আলোচনা কৰিম চাৰ্টাৰ এক্টসমূহৰ বিষয়ে। প্ৰথমে বুজো চাৰ্টাৰ এক্ট কি? ব্ৰিটিছ সংসদে প্ৰতি ২০ বছৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰত শাসনৰ অধিকাৰ নৱীকৰণ কৰি দিছিল। এই নৱীকৰণ আইনবোৰকেই চাৰ্টাৰ এক্ট বুলি কোৱা হয়। চাৰ্টাৰ এক্ট মুঠ ৪খন। চাৰ্টাৰ এক্ট 1793, 1813, 1833 আৰু 1853। প্ৰথমে আহোঁ চাৰ্টাৰ এক্ট 1793 বিষয়ে। এইটো ২০ বছৰৰ বাবে নৱীকৰণ বা ৰিনিউৱেল কৰা আইন আছিল। ভাৰতত ইতিমধ্যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদৰ ম্যাদ উকলি যোৱাত পুনৰ নৱীকৰণ কৰা হয়। এইখন চনদে কোম্পানীৰ লগতে আন ইংৰাজকো ব্যৱসায়ৰ সুবিধা দিয়ে। এতিয়া আহোঁ 1813 চনৰ চাৰ্টাৰ এক্টলৈ। এই আইনৰ আগতে কোম্পানীয়ে ভাৰতত বাণিজ্য একচেটিয়াভাৱে কৰিছিল। কিন্তু 1813 চনত এই একচেটিয়াৰ অধিকাৰ শেষ কৰা হয়, যদিও চাইনাৰ লগত বাণিজ্য চলি থাকে। এই আইনখনৰ পৰা কোম্পানীৰ বাণিজ্যিক শক্তি লাহে লাহে কমিবলৈ আৰম্ভ কৰে। এতিয়া আহোঁ চাৰ্টাৰ এক্ট 1833লৈ। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ চাৰ্টাৰ এক্ট বুলি গণ্য কৰা হয়। এই আইনৰ দ্বাৰা বেংগলৰ গভৰ্ণৰ জেনেৰেলক গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া কৰা হয় আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেণ্টিং। শেষত আহোঁ 1853 চনৰ চাৰ্টাৰ এক্টলৈ। এই আইনখনৰ বিশেষ গুৰুত্বপূৰ্ণ কাৰণসমূহ হৈছে কোম্পানীৰ শাসনৰ সময়সীমা নিৰ্দিষ্ট কৰা নহ'ল। প্ৰথমবাৰৰ বাবে চিভিল ছাৰ্ভিচ পৰীক্ষা অ'পেন কম্পিটিশ্যন পদ্ধতিত আৰম্ভ কৰা হয়। গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল আইন প্ৰণয়ন আৰু কাৰ্যনিৰ্বাহী বিভাগ পৃথক কৰা হয়। অৰ্থাৎ আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ আৰম্ভণি এই আইনখনৰ পৰা দেখা যায়।